10 বছৰত সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী প্ৰায় 10 লাখ শ্ৰমিকে ৰাজপথত খপাই তুলিছে 10 লাখ শ্ৰমিকৰ প্ৰতিবাদত এতিয়া অচল হৈ পৰিছে দেশ প্ৰথমতে কিছু দৃশ্য আপোনালোকক দেখুৱাই লৈছো এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰায় লাখ লাখ শ্ৰমিকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ধৰ্মঘটত মাতি পৰিছে এই সকলো শ্ৰমিক এই দৃশ্য হৈছে পৰ্তুগালৰ সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰাজপথত নামিছে লাখ লাখ শ্ৰমিকৰ প্ৰতিবাদত অচল হৈ পৰিছে দেশ বন্ধ হৈ পৰিছে ৰেল চলাচল বাতিল কৰিবলগীয়া হৈছে শ বিমান বন্ধ হৈ পৰিছে চৰকাৰী অফিচ লগতে শিক্ষা অনুষ্ঠান একেলগে 10 লাখ শ্ৰমিকে ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ হৈ পৰিছে পৰ্তুগাল দেশখনৰ দুটা মূল শ্ৰমিক সংঘৰ এই প্ৰতিবাদী কাৰ্যসূচী শ্ৰমিকৰ অধিকাৰ সুৰক্ষাৰ দাবীৰে এনেদৰে ৰনাল্ডোৰ দেশত সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এনেদৰে লাখ লাখ শ্ৰমিক এতিয়া ওলাই আহিছে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে যাৰ ফলত সম্পূৰ্ণৰূপে অচল হৈ পৰিছে এতিয়া পৰ্তুগাল শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে পৰ্তুগাল বৃহস্পতিবাৰৰ পৰা পৰ্তুগালত দুটা বৃহৎ শ্ৰমিক সংঘই আৰম্ভ কৰিছে ধৰ্মঘট একে সময়তে 10 লাখৰো অধিক শ্ৰমিক ওলাই আহিছে ৰাজপথলৈ ফলত বন্ধ হৈ পৰিছে ৰেল সেৱা বাতিল কৰিবলগীয়া হৈছে শ বিমান বন্ধ হৈ পৰিছে চৰকাৰী কাৰ্যালয় লগতে শিক্ষা অনুষ্ঠান সকলো কিন্তু প্ৰশ্ন হয় কিয় শ্ৰমিকৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচী শ্ৰমিকসকলৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচী কি হয় বাবে চৰকাৰৰ বিৰুদ্ধে যেহেতু শ্ৰমিকসকল ওলাই আহিছে চৰকাৰে নতুনকৈ যিখন শ্ৰমিক আইন সংশোধন কৰিছে সেই শ্ৰমিক আইনৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এইসকল শ্ৰমিকে কিন্তু এই আইনখনত কি আছে দৰাচলতে দেশখনৰ শ্ৰমিকসকলৰ এই প্ৰতিবাদৰ কাৰণে হৈছে তেওঁলোকৰ অধিকাৰৰ সুৰক্ষা দেশখনৰ চৰকাৰী শ্ৰমিক আইনৰে অনা নতুন সংশোধনীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী শ্ৰমিকসকলৰ অভিযোগ শ্ৰমিক আইনৰ পৰিৱৰ্তে শ্ৰমিকসকলৰ অধিকাৰ খৰ্ব কৰিব এই আইনখনে শ্ৰমিক সংঘসমূহে বৃহস্পতিবাৰৰ পৰা ৰাজপথত সমদল আৰু প্ৰতিবাদ আৰম্ভ কৰিছে এই ধৰ্মঘটক ছ'চিয়েল ডেমক্ৰেট প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰোৱে মূৰ্খামি আখ্যা দিছে পৰ্তুগালৰ প্ৰস্তাৱিত নতুন শ্ৰমিক আইন অনুসৰি এতিয়াৰ পৰা কোম্পানীসমূহে কৰ্মচাৰীক চাকৰিৰ পৰা বৰখাস্ত কৰাত সহজ হৈ পৰিব গণতান্ত্ৰিক প্ৰতিবাদো সাব্যস্ত কৰাত বাধা আৰোপ কৰা হৈছে কৰ্মৰত অৱস্থাত মাতৃসকলৰ স্তনপানৰ সময়ো সীমিত কৰা হৈছে এই আইনখনৰ জৰিয়তে ইউৰোপীয়ান ইউনিয়নৰ ক্ষুদ্ৰ অংশীদাৰ পৰ্তুগালত শ্ৰমিকৰ গড় মাহিলী দৰমহা প্ৰায় 1600 ইউৰো আনহাতে ন্যূনতম মাহিলী দৰমহা হৈছে 870 ইউৰো ক্ষুদ্ৰ অৰ্থনীতিৰ এই দেশখনে বিশ্বৰ অন্যান্য দেশৰ দৰেই মুদ্ৰাস্ফীতিৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে সম্পত্তিৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা প্ৰায় 6% বৃদ্ধি হৈছে এনে পৰিস্থিতিত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দেশখনে আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে পৰ্তুগীজ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা কিন্তু অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে আৰু যিসকলে প্ৰতিবাদ কৰিছে লাখ লাখ যেহেতু শ্ৰমিক ওলাই আহিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰু এই প্ৰতিবাদী কাৰ্যসূচীক মূৰ্খামি আখ্যা দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু যিখন আইন সংশোধন কৰা হৈছে সেই শ্ৰমিক আইনখনে শ্ৰমিকসকলৰ অধিকাৰ
লাঘৱ কৰিব সেই কথা তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিছে যাৰ বাবে এনেদৰে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিগত 10 বছৰত সৰ্ববৃহৎ এয়া প্ৰতিবাদী কাৰ্যসূচী যিহেতু ইয়াৰ পূৰ্বে 2013 চনতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল আৰু ইয়াৰ পাছত 2013 চনৰ পিছত সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে প্ৰটোকলত এনেদৰে লাখ লাখ শ্ৰমিক ওলাই অহা পৰিলক্ষিত হৈছে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী